কনিষ্টবল বা কামাণ্ডো AB UB SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ লবলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু ইতিমধ্যে অসম পুলিচৰ যি ৰিজাল্টক লৈ পিনি কথা আছিলে এপইণ্টমেণ্টৰ যি ডেট আছিলে সেই ডেটটো মুকলি হৈছে আজি যোৱা 4 দিনৰ আগতে মই এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ যে CM ছাৰে যিহেতু যিখিনি মিটিং হয় বা যিখিনি বৈঠক হয় তাত আহি কৈ থাকে যে অসম পুলিচৰ যি এপইণ্টমেণ্টৰ কাৰ্য আছে সেইটো অতি সোনকালে সমাপন কৰিব তোমালোকলৈ এটা গুড নিউজ যে অহা 3 তাৰিখে অৰ্থাৎ 3 ডিচেম্বৰ তাৰিখে এপইণ্টমেণ্ট লেটাৰসমূহ বিতৰণ কৰা হ'ব যিসকলে পুলিচ কনিষ্টেবল AB UB কামাণ্ডো SI নাইবা 4th গ্ৰেডৰ ৰেংকৰ যিখিনি পোষ্টত সফলতা অৰ্জন কৰিছিলে তেওঁলোকে বহু দিনলৈ বাট চাই আছিলে তেওঁলোকে ভাবিছিলে যে এপইণ্টমেণ্ট কেতিয়া দিব ইতিমধ্যে তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিল আজি যোৱা 4 দিনৰ আগতে মই এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ যে এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব এতিয়া হয়তো বহুতে ভাবিছিলে যে এইটো ফেক হয় আৰু ফেক বুলি ভাবিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বহু দিনৰ পৰাই কৈ আছিলে যে এপইণ্টমেণ্ট আজি দিম কালি দিম বা সোনকালে কৰিম বুলি তেওঁলোকে ভাবিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰৰ পৰা ভৰসাই উঠি গৈছিলে তেওঁলোকে ভাবিছিলে যে এপইণ্টমেণ্ট লেটাৰ এতিয়া কিমান দিন দিব কি কথা তোমালোকে এতিয়া চিন্তা কৰিব নালাগে আৰু কেইদিনমান তোমালোকে 2-3 দিন অপেক্ষা কৰা এই 2-3 দিন অপেক্ষা কৰাৰ পাছতে তোমালোকে আৰু এই যেটো এপইণ্টমেণ্টৰ বাবে ৰৈ আছিল সেই এপইণ্টমেণ্টটো অতি সোনকালে পাই যাব 3 তাৰিখে তোমালোকে এপইণ্টমেণ্ট লেটাৰ গুৱাহাটী খানাপাৰাত গৈ পিনি ল'ব পাৰিবা আৰু তেওঁ পোষ্ট কৰিছে যে লগতো ঘৰৰ গাৰ্জেন কোনোবাক লৈ যাবলৈ মা দেউতা হক বা ভাইটি বা তোমাৰ ককাই আছে যদি তেওঁক লৈ যাবা যাতে তেওঁ এই যে তোমাৰ সফলতা হয় তাত অংশগ্ৰহণ কৰিব পাৰে তেওঁ ইতিমধ্যে যেহেতু ডাঙৰীয়াদেৱে CM ডাঙৰীয়াদেৱে আহি পিনি এইটো বৈঠক ফেচবুক লাইভে আহি পিনি কৈছে কথাষাৰ সঁচাই হয় তোমালোকে চিন্তা কৰিব নালাগে আৰু তোমালোকে ইমান দিন যেতিয়া অপেক্ষা কৰিলা আৰু কেইদিনমান অপেক্ষা কৰি দিয়া অপেক্ষাৰ অন্ত পৰিল তোমালোকৰ যি এপইণ্টমেণ্ট ডেট ঘোষণা কৰি দিলে তেওঁ 3 তাৰিখে যেহেতু এপইণ্টমেণ্ট দিব তোমালোকে হাজু হৈ থাকিবা যিসকলে এপইণ্টমেণ্টৰ কথা চিন্তা কৰি আছিল তেওঁলোকৰ বাবে এটা গুড নিউজ হয় তেওঁলোকে আৰু চিন্তা কৰিব নালাগে আৰু কিছু দিনৰ পিছতে তেওঁলোকে এই সপোনৰ পোছাকযোৰ পিন্ধিবলৈ পাৰিব তোমালোকে আৰু এটা কথা যিসকলে ভাবি আছিল যে যিসকলে কিবা কাৰণত ৰৈ গৈছিল 1-2 নম্বৰৰ কাৰণে বা তেওঁলোকে ফাইনেল মেৰিটলৈকে নাহিলে তেওঁলোকে আৰু অপেক্ষা কৰক তেওঁ ফেচবুক যেটো লাইভ হয় সেই লাইভটোত আহি পিনি তেওঁ যেটো এপইণ্টমেণ্ট লেটাৰসমূহৰ কথাই কৈছে যিখিনি তেওঁটো পূৰ্বটো কৈছিলে যিখিনি তোমালোকৰ এপইণ্টমেণ্ট দিব নতুনকৈ যিখিনি কনিষ্টেবল বা SI UB কামাণ্ডো যিখিনি বাবে পোষ্ট ওলাইছিলে সেই পোষ্টখিনি যিখিনিয়ে সফলতা লাভ কৰিলে যিসকলে চাকৰিটো লাভ কৰিলে তেওঁলোকক এপইণ্টমেণ্টটো দিয়াৰ পিছদিনাখনেই যিখিনি আৰু 4000 ভেকেন্সি মুকলি কৰিম বুলি তেওঁ কৈছিলে কিন্তু যোৱাকালি যেটো ফেচবুক লাইভ হয় বা যিখিনি লাইভে আহি তেওঁ কৈছিলে তেওঁ অকল এপইণ্টমেণ্টৰ কথাই ক'লে অন্য যিখিনি 4000 ভেকেন্সি কথা তেওঁ কোনো ধৰণৰ উল্লেখ নকৰিল এতিয়া যিখিনি 3 তাৰিখে ভেকেন্সিখিনিৰ যিখিনি এপইণ্টমেণ্ট দিয়া হ'ব তোমালোকে হাজু হৈ যোৱা হাজু হৈ গ'লে তোমালোকে আৰু যিসকলে অন্য কামত যোগদান কৰিছিলে বা অন্য কামলৈ গুচি গৈছিলে তেওঁলোকে এই নিউজটো পাই পিনি অত্যধিক আনন্দিত হ'ব যে তেওঁলোকে অৰ্থাৎ চাকৰিটো লাভ কৰিও ইমান দিনে অপেক্ষা কৰি আছিল যে কেতিয়া জয়েনিং হ'ব ইতিমধ্যে তোমালোকৰ যেটো অপেক্ষা হয় সেই অপেক্ষাৰ অন্ত পৰিল আৰু তোমালোকে সপোনৰ পোছাকযোৰ পিন্ধিবলৈ পাৰিবা আৰু তোমালোকে ট্ৰেইনিংক লৈ পিনি চিন্তা কৰিব নালাগে তোমালোকৰ যিখিনি সম্পূৰ্ণ কাৰ্য আছে সেই 10 দিনৰ ভিতৰতে তোমালোকে গম পাই যাবা 3 তাৰিখে যেহেতু এপইণ্টমেণ্ট দিব তোমালোকে ঘৰৰ কাৰোবাক লৈ যাবা তোমালোকে মা দেউতা ভাইটি ভয়ন্তি যি আছে তোমালোকে লগত লৈ যাবা তেতিয়া তোমালোকে যেটো সফলতা হয় সফলতাক দেখি পিনি তেওঁ আনন্দিত হ'ব আৰু তেওঁ কামত উৎসাহিত হ'ব আৰু উৎসাহিত হ'লে তেওঁ আগলৈ সফলতা অৰ্জন কৰিবলৈ বাট বিচাৰি পাব
তো এইটো আছিলে সৰু সুৰা ইনফৰমেশ্যন যিসকলে ভাবি আছিলে এপইণ্টমেণ্টক লৈ চিন্তিত হৈ আছিলে তেওঁলোকৰ বাবে এই ভিডিঅ'টো গুড নিউজ হয় আগলৈ যাতে এনেদৰে যিখিনি চৰকাৰী জব ৰিলেটেড বা অন্য যিখিনি ভেকেঞ্চি ওলাব তাৰ যদি ইনফৰমেশ্যনবোৰ টাইমে পাই থকা বা সময়মতে পাই থকা তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম